জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা মজাক কৰি পেলালে আপোনালোকে এই জাষ্টিছ ফৰ জুবিন দা যে জয় জুবিন দা বুলি ক'লে এই জুবিন দা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে আৰু আচৰিত পাইছোঁ আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাই নে আপোনালোকে যে এইবোৰ কাম কৰি আছে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনো সৎ অসমীয়া নাই নে এজনো সৎ অসমবাসী নাই নে এজনো ভাল জুবিন দাক ভাল পোৱা মানুহ নাই নে যোন নেকি বাধা দিয়ক আপোনালোকক যে নকৰিবি ভাই এইখন জুবিনৰ চিনেমা এইখন অসমীয়া চিনেমা এইখন অসমবাসীৰ চিনেমা কিন্তু বহুত খুব মই কৈছোঁ ন 19 তাৰিখে যে সময়বোৰ ৰৈ গৈছিলে তাৰপিছৰ পৰা কোনো শুব পৰা নাই আমাৰ মানুহখিনি আপোনালোকেও শুব পৰা নাই অসমবাসীৰ লগতে আমিও দুখিত আপোনালোকক সেই ঘৰৰ মানুহখিনি আপুনি বুলি কিয় কৈ আছোঁ তই তোক সেই ঘৰৰ মানুহখিনিয়ে কিয় বাধা দিয়া নাই মই বুজি পোৱা নাই তোক তোৰ বন্ধুবৰ্গে কিয় মানা কৰা নাই সেইটো মই বুজি পোৱা নাই খালি এতিয়া কিন্তু ফল ভুগিবলৈ ৰেডি হৈ থাকক সেই ফল কেনেকৈ ভুগিব এতিয়া মই নকওঁ বা মই নাজানো কিন্তু আপোনালোকে যিসকলে পাইৰেচি কৰিলে যিসকলে চিনেমাখন বৰবাদ কৰি দিলে তাৰ ফল ভুগিবলৈ কিন্তু ৰেডি হৈ থাকক